হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ভূগোল বিজ্ঞানৰ লগত জড়িত অসমৰ কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনত ক্লিক কৰিব। বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1 কুৱেশ্যন, অসমৰ চাৰিসীমা কি? উত্তৰ, অসমৰ উত্তৰে আছে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূবে অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে আছে মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয় আৰু পশ্চিমে আছে বাংলাদেশ আৰু পশ্চিমবংগ। নম্বৰ 2 কুৱেশ্যন, অসমত কি ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে? উত্তৰ, ব্ৰহ্মপুত্ৰ সমতল, বৰাক সমতল, পাৰ্বত্য অঞ্চলত ভাগ কৰা হৈছে। নম্বৰ 3 কুৱেশ্যন, অসমৰ মাটিকালি কিমান? উত্তৰ, অসমৰ মাটিকালিৰ ক্ষেত্ৰত ক'বলৈ হ'লে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নম্বৰ 4 কুৱেশ্যন, ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি কিমান? উত্তৰ, প্ৰায় ৫৬,০০০ বৰ্গ কিলোমিটাৰ। নম্বৰ 5 কুৱেশ্যন, বৰাক সমতলৰ মুঠ মাটিকালি কিমান? উত্তৰ, প্ৰায় ৬,৯৬২ বৰ্গ কিলোমিটাৰ। নম্বৰ 6, অসমৰ পাৰ্বত্য অঞ্চলৰ মুঠ মাটিকালি কিমান? উত্তৰ, প্ৰায় ১৫,৩২২ বৰ্গ কিলোমিটাৰ। নম্বৰ 7, অসমৰ দক্ষিণ সীমাৰেখা পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? উত্তৰ, কৰ্কট ক্ৰান্তি ৰেখা। নম্বৰ 8, আয়তনৰ ফালৰ পৰা অসম ৰাজ্যখন ভাৰতবৰ্ষৰ কিমান ভাগ? উত্তৰ, ২.৩৯%। নম্বৰ 9, ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান অংশ অসমত বাস কৰে? উত্তৰ, প্ৰায় ২.৫৮%। নম্বৰ 10, অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি? উত্তৰ, বৰাইল। নম্বৰ 11, অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু কি কি? উত্তৰ, 7খন। আগতে আমি 5খন পাই আহিছোঁ, কিন্তু এতিয়া বৰ্তমান 7খন। সেইকেইখন হ'ল কাজিৰঙা, মানস, ডিব্ৰু-চৈখোৱা, নামেৰি, ওৰাং, দিহিং পাটকাই আৰু ৰায়মনা। নম্বৰ 12 কুৱেশ্যন, অসমৰ প্ৰধান নদী কেইখন কি কি? উত্তৰ, ব্ৰহ্মপুত্ৰ আৰু বৰাক। নম্বৰ 13, অসমৰ বৰ্তমান মুঠ জিলা কেইখন? উত্তৰ, ২০২১ চনৰ আগষ্ট মাহলৈকে ঘোষণা কৰা জিলাকেইখন ধৰি বৰ্তমান ৩৫খন। নম্বৰ 14, অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি? উত্তৰ, গুৱাহাটী। নম্বৰ 15 কুৱেশ্যন, অসমৰ মুঠ মহকুমা কেইটা? উত্তৰ, শেহতীয়াকৈ ঘোষণা কৰা মহকুমাকেইটা ধৰি বৰ্তমান ৭৮টা। নম্বৰ 16, অসমৰ কোনখন ঠাইত জলপ্ৰপাত আছে? উত্তৰ, নগাঁৱৰ চাপানলা আৰু গোলাঘাটৰ ভটাশিলত। নম্বৰ 17, অসমৰ কোন ঠাইত গৰম পানীৰ উঁহ আছে? উত্তৰ, গোলাঘাটৰ নাম্বৰ হাবিত। নম্বৰ 18, অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটো কি? উত্তৰ, জাতিংগা ৰেল ষ্টেচন। এইটো প্ৰায় ২,১৫৬.৬৫ ফুট। 19 নম্বৰ কুৱেশ্যন, অসমৰ চূণশিল থকা ঠাইডোখৰৰ নাম কি? উত্তৰ, 1 নম্বৰ, কাৰ্বি আংলঙৰ দিলাই পাহাৰ আৰু 2, উত্তৰ কাছাৰৰ নিউ উমৰাংছু। নম্বৰ 20, অসমৰ প্ৰথমটো অভিলেখাগাৰ ক'ত স্থাপন কৰা হয়? উত্তৰ, নগাঁও জিলাত। এইটো ২০০৮ চনৰ ১ মাৰ্চত। নম্বৰ 21, ভাৰতৰ ভিতৰত প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কোন ঠাইত স্থাপন কৰা হয়? উত্তৰ, ২০০২ চনৰ ২৮ আগষ্টত কাজিৰঙাত। নম্বৰ 22, অসমৰ এটা খড়গযুক্ত গড় সংৰক্ষণৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰিবলৈ কোন তাৰিখে গড় দিৱস হিচাপে পালন কৰা হয়? উত্তৰ, ২২ ছেপ্টেম্বৰ তাৰিখে। নম্বৰ 23, কাঞ্চনজংঘা শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তিজন কোন? উত্তৰ, মন্টী ৰাজখোৱা। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ত উল্লেখ কৰিবলগীয়া প্ৰশ্নোত্তৰ এইখিনিয়ে আছিল। চ' আজিৰ ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? ভাল লাগিলে লাইক কৰিব, লগতে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। আকৌ আমি নেক্সট ভিডিঅ'ত লগ পাম। আজি সিমানতে, গুড বাই।